সো হেল্ল' গাইছ, আকৌ এটা ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত স্বাগতম জনাই আৰম্ভ কৰি ওলাইছোঁ মোৰ ইউটিউব চেনেল ডিম্পলছ ব্লগ। তো গাইছ, ইফালে আছে পিছপিনে দীপজ্যোতি আৰু ইফালে আছে হেমন্ত আৰু ইফালে আছে অসীম। চ' গাইছ, আমাৰ স্কুলত আজি আছে বাৰ্ষিক অধিৱেশন। তো গাইছ, গোটেই ভিডিঅ'টো চাই থাকক। এতিয়া গৈ আছোঁ স্কুলত, মানে ঘৰৰ ভিডিঅ' নকৰিলোঁ আৰু। তো এতিয়া গৈ আছোঁ স্কুলত, এতিয়া পাইছোঁ আমাৰ আই লাভ ইউ চক। তাৰপিছত এতিয়া স্কুল পামেই আৰু মানে ভিডিঅ'টো পাহৰি গৈছিলোঁ, অসীমে মোক মনত পেলাই দিলে আজি চোন তই এটা ভ্লগ বনাব পাৰ। তো গাইছ, মই পাহৰি গৈছিলোঁ। এতিয়া ভ্লগটো আৰম্ভ কৰিছোঁ মানে মাছ ৰাস্তাত। তো স্কুলত গৈ আপোনালোকক দেখাইছোঁ, চাই থাকক। আহি পাই গ'লোঁ স্কুল আৰু এইখন মঞ্চখন আৰু ইফালে আছে প্ৰদৰ্শনী দেখাই আছোঁ। আৰু এইখন আমাৰ এই স্কুলখন আৰু ইফালে এখন মঞ্চখন আছে আৰু ইফালে আছোঁ মই ইফালে আছে অসীম ইউটিউবাৰ, ইফালে আছে প্ৰদৰ্শনীবিলাক। আৰু এইফালে আছে হেমেন ছাৰ। গাইছ, এইবিলাক চাব পাৰা তিমি মাছ, এইটো কাছ, এইটো ঘৰিয়াল গাইছ, এইটো ঘৰিয়াল, এইটো ডলফিন গাইছ, এইটো ডলফিন, ডলফিন অক্টোপাছ, এইটো অক্টোপাছ, এইটো অক্টোপাছ, এইটো অক্টোপাছ, এইটো ষ্টাৰফিছ হয়। এইটোৱেতো কৈছোঁ না। এখন কেনে মাৰিম? আৰু এইখন আমাৰ স্কুলৰ তো গাইছ, এইখিনি আছিলে প্ৰদৰ্শনী। তো গাইছ, এতিয়া আছোঁ ফাংচনত। তো চাই থাকিব গাইছ গোটেই ভিডিঅ'টো। তো গাইছ, এতিয়া ৰাখিছোঁ, অলপমান পিছত আপোনালোকৰ ওচৰত লগ পাই। এতিয়া আহি গ'লোঁ চুমিহঁতৰ ঘৰত। ইফালে আছে অসীমতে চুটি পিন্ধি মানে সিহঁতে গাইছ গাব এতিয়া নাম। আৰু ইফালে মই বজাই আছিলোঁ কুৰুলি। ইফালে আছে গৌতম, ইফালে আছে বিতুপন, ইফালে আছে অসীম। তো গাইছ, স্কুলত একদম দেখাব সিহঁতৰ নাম। তো দেখাই আছোঁ গাইছ, বলক এতিয়া স্কুলত যাওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোক। আৰু গাইছ, ইফালে চলি আছে ভাষণ চাখন দি আছে উৎপল বৰ্মনে। আৰু এইফালে গোটেই মানুহ আঞ্চলিক পঞ্চায়তৰ সভাপতি ঢেকাজুলি এতিয়া বহি গ'ল নামৰ পাৰ্টি। আৰু এয়া হৈ গ'ল আৰম্ভ নামৰ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেবা মহেশ্বরা গুরু। ইফালে হৈ গৈছে নাম। মোৰ মানে পাৰ্চনেলি কাম এটা আহি গ'ল, সেইকাৰণত ওলাই আহিলোঁ। আৰু আপোনালোকেতো দেখিছে মোৰ ব্লগত জুবিনৰ মানে যোনদিনাখন জন্মদিন সেইদিনাখনৰ ভিডিঅ' দিছে নামটো। তো সেনেকুৱাই জাষ্ট অলপমান ছেম। এতিয়া মানে পাৰ্চনেলি কাম এটা আহিছে, সেইকাৰণে যাওঁ। তো আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব, তাতে নামখিনি আছে আপোনালোকে। এতিয়া মানে পাৰ্চনেলি কাম, তাৰপিছত আহি পিনে আপোনালোকৰ ওচৰত লগ পাই আছোঁ। এতিয়া আহি পাই গ'লোঁ স্কুল। তো ইফালে দি আছে আমাৰ হেড মেমে ভাষণ। আৰু এইফালে নাচিবৰ পৰিহঁতে, ইফালে আছে শুভাংকৰ, ইফালে আছে বৃষ্টি, আৰু ইফালে আছে পৰি, ইফালে আছে পৰি, ইফালে পৰিস্মিতা হালৈ, ইফালে আছে পৰিস্মিতা দাস। আৰু গাইছ, ইফালে খাই আছোঁ খিচাৰি। এইফালে আহি গ'ল আমাৰ ৰুকনাথ ভাই, নমস্কাৰ। আৰু এইফালে চবেই খিচাৰি খাই আছে। আৰু এইফালে গাইছ মই খিচাৰি খাই আছোঁ। আৰু সেইফালে হৈ আছে গাইছ আমাৰ মানে ফাংচন।
তো ইফালে হৈছে খিচাৰীৰ মেলখন মেলাই আৰু খিচাৰীৰ মেলা ইফালে আছে ভাস্কৰ তো গাইজ গৈছোঁ তাতে লগ পাই আছোঁ গাইজ তো এতিয়া খাই লওঁ তাৰপিছত আপোনালোকৰ ওচৰত লগ পাই আছোঁ আৰু গাইজ এয়া হৈছে বিহু তো গাইজ ফাংচন চাই আহি গ'লোঁ মানে গাইজ ভিডিঅ' নবনালোঁ কাৰণ মানে গোটেই নাচত মানে গানতেই মানে নাচি আছে তো কপিৰাইট লাগি যাব সেইকাৰণে গাইজ ইফালে আছে উৎপল আৰু ইফালে আছোঁ মই সেইকাৰণে ভিডিঅ' নবনালোঁ বিহুটো অকণমান ক্লিপ লৈছোঁ বাৰু তো গাইজ এতিয়া গৈ আছোঁ ঘৰত খোজকাঢ়ি কাৰণ চাইকেল লৈ অনা নাই আৰু গৌতমহঁত মানে আহি আছে পিছপিনে তো গাইজ এতিয়া ঘৰ গৈছোঁ মানে ভাবিছোঁ আৰু আজি গাইজ ভ্লগটো মানে অকণমান মানে কৰিছোঁ বেছি কৰা নাই কিমান হয় নাজানো 4 মিনিট মানে হ'ব চাগে মোৰ মতে আৰু গাইজ তো এইখিনিতে ভিডিঅ'টো এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আৰু এটা নতুন ভ্লগত লগ পাম তো আজিলৈ বাই বাই